নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ফেক্ট এণ্ড নলেজ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিও মই আপোনালোকলৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টি 1 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ উত্তৰটো হৈছে মেকং। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কি? ইয়াৰ উত্তৰটো হৈছে আনামুদি। 3 নম্বৰ প্ৰশ্নটো হৈছে যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ উত্তৰটো হৈছে বেক্টেৰিয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ কোনটো ৰশ্মিয়ে কৰ্কট ৰোগ সম্ভাৱনা বৃদ্ধি কৰে? ইয়াৰ উত্তৰটো হৈছে অতি বেঙুনীয়া ৰশ্মিয়ে। 5 নম্বৰ প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ মিশ্ৰিত গ্ৰন্থি কোনটো? ইয়াৰ উত্তৰটো হৈছে অগ্নাশয়। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি? ইয়াৰ উত্তৰটো হৈছে 356 অনুচ্ছেদত। 7 নম্বৰ প্ৰশ্নটো হৈছে বেক্টেৰিয়া আৱিষ্কাৰ প্ৰথম কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে A.B. লিউৱেনহকে। 8 নম্বৰ প্ৰশ্নটো হৈছে তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয়? উত্তৰটো হৈছে হিমোগ্ল'বিনৰ বাবে। 9 নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকা সভ্যতাৰ মুখ্য বন্দৰ কোনটো আছিল? ইয়াৰ উত্তৰটো হৈছে লোথাল। 10 নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ কোনটো স্থান পাকিস্তানত আছে? ইয়াৰ উত্তৰটো হৈছে হৰপ্পা।